আজি সঁচাকৈয়ে আমি বৰ আনন্দিত হৈছোঁ। দৰং জিলা AUDF-ৰ আমাৰ গোটেই মানে কমিটিয়ে আমি আনন্দিত হৈছোঁ যে আজি আমাৰ গলন্দি গাঁও পঞ্চায়তৰ পৰা এইবাৰ যি 10জন মেম্বাৰ জিকিছিল তাৰে মাজৰ পৰা আজি আমাৰ মাজত 4জনকৈ মেম্বাৰ কংগ্ৰেছ দলৰ সমৰ্থিত মেম্বাৰ আজি আমাৰ AUDF দলত আমাৰ দলৰ প্ৰতি তেওঁলোকে আকৃষ্ট হৈ হযরত মৌলানা বদৰুদ্দিন আজমল সাহাবৰ তেখেতসকলে ভাল পায়। আমাৰ দলগাঁও সমষ্টিৰ সুনামধন্য বিধায়ক মুজিবুৰ ৰহমান সাহাবৰ নেতৃত্বত তেওঁলোকে কাম কৰাৰ ইচ্ছা কৰি তেওঁলোকে তেওঁক ভাল পায়। আজি আমাৰ দলত তেওঁলোকে কমচে কম তেওঁলোকৰ লগত আৰু প্ৰায় 4-500 মান তেওঁলোকৰ ছাপোৰ্টাৰ লগত লৈ আমাৰ দলত যোগদান কৰিছে। এই ক্ষেত্ৰত সঁচাকৈয়ে আমি বহুত আনন্দিত হৈছোঁ, যিহেতু আমাৰ অহাকালি গলন্দি গাঁও পঞ্চায়ত শপত গ্ৰহণ অনুষ্ঠান আছে আৰু ইতিমধ্যে আমাৰ 7জন মেম্বাৰ আমাৰ একেলগে হৈছে। আমাৰ AUDF দলৰ সমৰ্থিত 7জন মেম্বাৰ আজি আমাৰ হৈ গ'ল আৰু এই 7জন মেম্বাৰৰ ভিতৰত অহাকালি আমাৰ যি শপত গ্ৰহণ অনুষ্ঠান হ'ব আৰু সেই অনুষ্ঠানত ইতিমধ্যেই আমাৰ মেম্বাৰসকলে ইতিমধ্যে এটা সিদ্ধান্ত লৈছে বা আমাৰ গলন্দি পঞ্চায়তৰ আমাৰ AUDF দলৰ যিসকল সমৰ্থক আছে তেওঁলোকৰ এটা কথা ইতিমধ্যেই সমৰ্থন আগবঢ়াইছে যে আমাৰ সভানেত্ৰী হিচাপে আমাৰ তাত আমাৰ ছাইদুৰ ৰহমানৰ ঘৈণীয়েক আসমিনা খাতুনক তেওঁলোকে সভানেত্ৰী হিচাপে মানে তেওঁলোকে বাছি লৈছে আৰু নিশ্চয়কৈ 7জন মেম্বাৰ আছে। নিশ্চয়কৈ আসমিনা অহাকালি নিশ্চয়কৈ আল্লাহ তাইক মানে সভানেত্ৰী বনাব। আৰু তাৰ লগে লগে এটা কথা আপোনালোকে ইতিমধ্যে গমেই পাইছে, যিহেতু আমাৰ দলগাঁও সমষ্টিৰ 29খন গাঁও পঞ্চায়ত আৰু 29খন গাঁও পঞ্চায়তৰ এতিয়ালৈকে 18খন গাঁও পঞ্চায়ত আমাৰ হৈ গৈছে, 19খন হৈ গৈছে। 19খন গাঁও পঞ্চায়ত ইতিমধ্যে হৈ গৈছে, তাৰে 16খন AUDF-ৰ দখলত আহিছে, 17খন AUDF-ৰ দখলত আহিছে। গতিকে আৰু যিখিনি হ'বলগীয়া আছে আৰু 11খন আছে, 11খনৰ ভিতৰত আৰু কমচে কম প্ৰায় 8-9খন মান আমাৰ AUDF-ৰ সভাপতি হ'ব, AUDF-ৰ দখলত আহিব। আপোনালোকে হয়তো সকলোৱে জানে যে আজি যি বৰ্তমান আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক আমাৰ মুজিবুৰ ৰহমান ডাঙৰীয়াই তেখেতৰ এই কাৰ্যকালত তেখেতে প্ৰথমবাৰ বিধায়ক হিচাপে বিধানসভাৰ ভিতৰত বাহিৰত তেওঁ দলগাঁও সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে যি কাম কৰি গৈছে। আজি বিশেষকৈ যদি লক্ষ্য কৰে মাটি বাৰীৰ ক্ষেত্ৰত দলগাঁও সমষ্টিৰ স্বাধীনতাৰ পিছৰ পৰা এক লোচা মাটি কোনো এজন বিধায়কে মেৰি কৰি দিয়াৰ কাৰণে সক্ষম হোৱা নাছিল, কিন্তু আমাৰ বিধায়ক মুজিবুৰ ৰহমান চাহাবে আমাৰ যিসকল চৰঞ্চলৰ মাটি, যিসকল মানুহৰ নিজৰ নামত মাটি নাই তেওঁলোকক চৰকাৰৰ আবণ্টন দিয়া, পাট্টা দিয়া মাটি লোৱাৰ কাৰণে তেখেতে সবল স্থিতি গ্ৰহণ কৰি তেখেতে বহু মানুহক ইতিমধ্যে মাটিৰ পাট্টা দিয়াৰ কাৰণে তেখেতে সক্ষম হৈছে। তাৰ লগে লগে শিক্ষাৰ ক্ষেত্ৰত তেখেতে যি আলোড়ন সৃষ্টি কৰিছে, ক'ব গ'লে এক জাগৰণ সৃষ্টি কৰিছে। দলগাঁও সমষ্টিত কলেজৰ কাৰণে তেখেতে ক'ব গ'লে এক মানে এনেকুৱা তেখেতে বিধানসভাত বক্তব্য ৰাখিছে, মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছে, শিক্ষামন্ত্ৰীক অনুৰোধ কৰিছে আৰু দলগাঁও সমষ্টিত কলেজৰ যি আমাৰ অভাৱ আছিল সিও মোটামুটিকৈ আমাৰ দূৰ হৈছে। 2খনকৈ কলেজ আমি পাইছোঁ, আৰ্টছ কলেজ পাইছোঁ, গাৰ্লছৰ কাৰণে এখন কলেজ নতুনকৈ হৈছে, সেইখনো ইতিমধ্যেই এইটো অপেনিং হ'ব আৰু দীনদয়াল কলেজত আৰ্টছ ষ্ট্ৰীম ইতিমধ্যে খোলা হৈছে। তাত আমাৰ যথেষ্ট ল'ৰা ছোৱালী, দলগাঁও সমষ্টিৰ ল'ৰা ছোৱালী আমাৰ ডিগ্ৰী পঢ়াৰ কাৰণে, BA পঢ়াৰ কাৰণে সুবিধা পোৱা নাছিল, খাৰুপেটীয়া কলেজ চিট নাপাইছিল আৰু তেওঁলোকে শিক্ষা দিব লগা হৈছিল। এইবিলাক ক্ষেত্ৰত আটাইতকৈ আমি দলগাঁও সমষ্টিৰ বাহিৰে ব্যক্তিগতভাৱে হয়তো আমাক বিধায়ক মহোদয়ে টকা পইচাৰ সহায় কৰিব পৰা নাই, কিন্তু আমাৰ ল'ৰা আমাৰ ছোৱালীক তেওঁ শিক্ষা, উচ্চ শিক্ষাৰ কাৰণে যি সুবিধা কৰি দিয়াৰ কাৰণে যুদ্ধ কৰি গৈছে, আমি সঁচাকৈয়ে তেখেতক ধন্যবাদ দিবই লাগিব। আৰু এই কামবিলাকৰ কাৰণে আজি দলগাঁও সমষ্টিৰ প্ৰতিজন মানুহ, প্ৰতিখন পঞ্চায়তত আজি মানুহবিলাকে বুজি পাইছে যে যোগ্য বিধায়ক হিচাপে মুজিবুৰ ৰহমান চাহাবৰ প্ৰতি আমাৰ দলগাঁও সমষ্টিৰ মানুহবিলাকৰ এটা মানে ভাল পোৱা আছে। আৰু তাৰে এটা উদাহৰণ আজি যে ছাইদুৰ ৰহমানৰ নেতৃত্বত 4জনকৈ ৱাৰ্ড সদস্য তেওঁলোকে কংগ্ৰেছৰ সমৰ্থনত জিকিছিল, কিন্তু তেওঁলোকে যি দলগাঁও সমষ্টিৰ কংগ্ৰেছৰ যি তেওঁলোকৰ মানে অৱস্থা দেখা পায়, তেওঁলোকৰ প্ৰতি আস্থা বিশ্বাস নোহোৱা হৈছে আৰু মুজিবুৰ ৰহমান চাহাবৰ যি উত্থান, যে এই পঞ্চায়ত নিৰ্বাচনত প্ৰতিখন পঞ্চায়ত যোনটোৱে শপত লৈ আছে, যোনটো পঞ্চায়তে মানে গঠন হৈ আছে সেইটোৱেই AUDF-ৰ দখলত গৈ আছে ইত্যাদি কাৰণত। আৰু ছাইদুৰ ৰহমান এজন খুব শক্তিশালী মানে কংগ্ৰেছৰ ৱাৰ্কাৰ আছিল, এই কথাটো আমি স্বীকাৰ কৰোঁ। তেওঁ কিন্তু সেইধৰণে ৰাইজৰ কাম কৰি দিব পৰা নাই, যাৰ কাৰণে তেওঁ চিন্তা কৰিছে যে মই মোৰ মিছেছ যেতিয়া সভানেত্ৰী হ'ব মই গলন্দি পঞ্চায়তৰ ৰাইজৰ হৈ কাম কৰিম, এই ইচ্ছাটো তেওঁৰ আছে। যাৰ কাৰণে তেওঁ খুব ভাল এটা চিন্তা কৰিছে,
তেওঁৰ লগত থকা মেম্বাৰসকলে এটা ভাল চিন্তা কৰিছে তেওঁৰ লগত থকা কংগ্ৰেছৰ যিসকল সমৰ্থক আছিল তেওঁলোকে এটা খুব ভাল পৰামৰ্শ দিছে যে ছাইদুৰৰ মিছেছ কি কয় আসমিনা খাতুনক কংগ্ৰেছ দলৰ পৰা আহি ইউডিএফ দলত যোগদান কৰাই মুজিবুৰ ৰহমান চাহাবৰ নেতৃত্বত দলগাঁও সমষ্টিত এক উন্নয়নৰ জাগৰণ সৃষ্টি কৰিব উন্নয়নৰ কাম কৰিব আৰু ছাইদুৰ ৰহমান আৰু আসমিনা খাতুনৰ কাম কৰাৰ যি এটা ইচ্ছা আছে তাৰ কাৰণে তেওঁলোকে আজি আমাৰ ইউডিএফ দলত যোগদান কৰিছে মুজিবুৰ ৰহমান চাহাবৰ লগত তেওঁলোকে থাকিব কাম কৰিব গতিকে মই ভাবো এটা খুব ভাল সিদ্ধান্ত হৈছে আৰু সুন্দৰ এখন কমিটি অহাকালি হ'ব আৰু নিশ্চয়কৈ অহা 26 নিৰ্বাচনত আপোনালোকে চাব যে দলগাঁও সমষ্টিত পুনৰবাৰ বিপুল ভোটত আমাৰ বিধায়ক মুজিবুৰ ৰহমান চাহাব বিপুল ভোটত আকৌ জয়ী হ'ব তাৰে আপোনালোকে প্ৰমাণ পাই আছে যে প্ৰতিখন পঞ্চায়তত ইউডিএফৰ পঞ্চায়ত কমিটি হৈ আছে ইউডিএফৰ ৱাৰ্ড সদস্যবিলাক ইউডিএফৰ সমৰ্থন হৈছে ৰাইজ ইউডিএফৰ লগত আছে আৰু ইউডিএফৰ লগত থাকিব যেহেতু আমাৰ অসমৰ সমস্যাৰ কথা যদি চিন্তা কৰে আজি ইউডিএফ দলে যি কামবিলাক কৰিছে অসমৰ সংখ্যালঘু মানুহৰ কাৰণে যি কামবিলাক কৰিছে যি কথাবিলাক মৌলিক সমস্যাবিলাক সমাধান কৰাৰ কাৰণে কংগ্ৰেছে তেওঁলোকৰ ৬০-৭০ বছৰীয়া কাৰ্যকালত কোনোদিনেও তেওঁলোকে কেতিয়াও এছেম্বলিত হওক পাৰ্লিয়ামেণ্টত হওক তেওঁলোকে কেতিয়াও এই কথাবিলাক মাত মাতা নাছিল ইউডিএফ দল হোৱাৰ পিছৰ পৰা ইউডিএফ দলৰ বিধায়কসকলে ইউডিএফ দলৰ এমপি সকলে তেখেতসকলে সাংসদত আৰু বিধানসভাত সদায় আমাৰ এই সংখ্যালঘু মানুহৰ যিবিলাক মৌলিক সমস্যা মাটিৰ সমস্যা ডি ভোটাৰ সমস্যা উচ্ছেদৰ সমস্যা আমাৰ মানুহৰ শিক্ষাৰ সমস্যা আমাৰ মানুহক জোৰ জবস্তিকে বাংলাদেশ সজাই তেওঁলোকক বাংলাদেশলৈ ঠেলি দিয়া হয় ডিটেনশ্যন কেম্পত অন্যায়ভাৱে ৰখা হয় কোনো দিনেই কংগ্ৰেছৰ কোনো মন্ত্ৰী কোনো এমএলএ কোনো এমপিয়ে কেতিয়াও মাত মাতা নাছিল একমাত্ৰ যদি মাত মাতিছে ইউডিএফ দলৰ এমপি ইউডিএফ দলৰ বিধায়ক ইউডিএফ দল এওঁলোকেই আমি এই মাত মাতিছো যাৰ কাৰণে অসমৰ সংখ্যালঘু ৰাইজ হওক অসমৰ পিছপৰা শ্ৰেণীৰ মানুহবিলাক হওক তেওঁলোকে বুজিবলৈ পাইছে যে ইউডিএফ দল অতি প্ৰয়োজনীয় দল যাৰ কাৰণে ইউডিএফ দলক সকলে আস্থা বিশ্বাসত লৈছে আগন্তুক 26 নিৰ্বাচনত আমি আমাৰ দলৰ ফালৰ পৰা আমি 126টা সমষ্টিৰ ভিতৰত হয়তো 30ৰ পৰা 35খন আসনত আমি প্ৰতিনিধিত্ব কৰিম আৰু আপোনালোকে নিশ্চয় চাব পাৰিব যে অহা এই নিৰ্বাচনত কমচে কম 25ৰ পৰা 30খন আসন আমাৰ দলে পাব আৰু এই কথা ইতিমধ্যে প্ৰমাণিত হৈ গৈছে গতিকে মই আজি সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ